এয়া আজি আমি সকলো বিদ্যালয়ে টেবলেট লাভ কৰিছোঁ যিহেতু শৈক্ষিক দিশত অসম চৰকাৰে যি আমাক এই অৰিহণা যোগাইছে আমি সঁচাকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে নটকিলে মানি লৈছোঁ মানি লৈছোঁ যিহেতু আজিকালি ডিজিটেল যুগ হ'ল আগৰ দিনৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু এতিয়া বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত যথেষ্ট পাৰ্থক্য আছে গতিকে আমাৰ এই প্ৰধানে এইমাত্ৰ এই টেবলেটটো আনি দিছে যিহেতু বিহু আগত আমি অসম চৰকাৰৰ পৰা এই টেবলেট গিফ্ট পাইছোঁ আমাৰ প্ৰধান শিক্ষয়িত্ৰীক সুধিছোঁ যে কেনেকুৱা লাগিছে টেবলেটটো ভালো লাগিছে কিন্তু ভয়ো লাগিছে কাৰণ মানে চৰকাৰে আমাক বান্ধি পেলালে বান্ধি পেলালে কিন্তু সময়ৰ এতিয়া মূল্যটো আৰু বেছি হ'ল আমাৰ কাৰণে আৰু ভয়ো লাগিছে অলপ নহয় অকণমান ভয়ো লাগিছে সময়ৰ মূল্যটো আমাৰ কাৰণে এতিয়া আৰু বেছি ডাঙৰ হ'ল তাকে চাওঁ সেইকাৰণে এতিয়া মানে যিহেতু অকণমান দুখো লাগিছে মাত্ৰ 2 দিন বন্ধ যিহেতু আমি অসমীয়া আজিকালি কি হৈছে মানে বোৱাৰীবিলাকেও বিহু মাৰিবলৈ মন যায় অকণমান ভাল লাগে আমি ইমান শকত আগত কৈ গৈছোঁ ন অকণমান এবছৰ মূৰত যদি অকণমান বিহু নাচোঁ অকণমান ভাল লাগে আজি শিক্ষক শিক্ষয়িত্ৰী গাঁৱৰ মহিলাৰ পৰা আদি কৰি ন যিমান 2 দিন বন্ধ এই 2 দিন বন্ধত সন্তোষ নে তুমি যিহেতু আগতে এসপ্তাহ বন্ধ পাওঁ আৰু 2 দিনমান দিব লাগিছিলে তেতিয়া ভাল লাগিলে আৰু 2 দিনমান সকলোৱে বিচাৰিছিলে অসম চৰকাৰক যিহেতু ৰঙালী বিহু ৰংকণ আচলতে আমি কৰিবলৈ নাপামগৈ প্ৰায় ভিতৰতে এইখিনি পৰম্পৰা এইখিনি কৰি থাকোঁতে বাহিৰলৈ অকণো ওলাবলৈ নাপাওঁ আকৌ বিদ্যালয়লৈ আহিব লাগিব যিহেতু আহিবই লাগিব আমি যেতিয়া ঘৰতে থাকিব লাগিব ক'তো নহ'বই আৰু সেইকাৰণে আজি আমি টেবলেটটোকে লৈ পেলাই সন্তোষ ল'লোঁ আমিও ঘামৰাঘাট প্ৰাথমিক বিদ্যালয় অসম চৰকাৰক শুভেচ্ছা দিছোঁ ৰঙালী বিহু শুভেচ্ছা দিছোঁ আমি স্কুল আহিলোঁ কিন্তু ল'ৰা ছোৱালী খুব কম স্কুলত আজি যিহেতু কণ ল'ৰা ছোৱালীবিলাকে এতিয়া হুঁচৰিৰ দল গোটাইছে গাঁৱে ভূঞে চবেই হুঁচৰিৰ দল গোটাইছে আৰু আমাৰ ইফালেদি যোৱা ল'ৰা ছোৱালীক সুধিছোঁ স্কুল কিয় নাহিলা তেওঁলোকে কৈছে বাইদেউ আমি ৰিহাৰ্চেল কৰি আছোঁ নহয় আমি হুঁচৰি ৰিহাৰ্চেল কৰি আছোঁ গতিকে যিকেইটা আমাৰ ছাত্ৰ ছাত্ৰী আজি আহিছে তেওঁলোকক লৈ আমি আচলতে অকণমান খেল ধেমালি নিচিনাও কৰি আছোঁ যিকোনো গীত মাতো গাই আছোঁ বিহুও গাইছোঁ মাজে মাজে আৰু ছাৰক মই এতিয়া তেওঁলোকক গৰু বিহু দিয়া বা বিহুৰ ওপৰত অকণমান ক'বলৈ ক'ম যিহেতু শিশু এইখিনিকে কৈ আজি আমি এনেধৰণে স্কুলৰ কামখিনি এনেধৰণে কৰি আছোঁ যিহেতু বিদ্যালয় পাঠদান কৰিবৰ কাৰণেও ল'ৰা ছোৱালী একেবাৰে নাই আমাৰ ছাৰে এতিয়া এই গৰু বিহু দিনাখনৰ কথাখিনি তোমালোকক ক'ব তোমালোকে শুনিবা এতিয়া আমাৰ বিহু এটা আহিব এইটো কি বিহু বাৰু বহাগ বিহু প্ৰথম আৰম্ভণিৰ দিনা গৰু বিহু দিনা আমি ৰাতিপুৱা কি কৰোঁ আমাৰ মাটিমাহ হালধি এইখিনি তিতাই থৈ আমি কি কৰোঁ ৰাতিপুৱা সেইখিনি টুকি লৈ এখন পতাত পিচিও তাৰমানে গুড়ি কৰোঁ গুড়ি কৰি সেই গুড়ি হোৱা বস্তুখিনি আমি ভীমকলৰ আগলি পাত এখিলাত আমি মাটিমাহ আৰু হালধি খোৱা হয় আৰু খোৱাৰ পিছত আমি মিঠাতেল দি এই মাহ হালধিখিনি তাত মিহল কৰা হয় আৰু বাঁহৰ এডাল চাট বনাওঁ সেই বাঁহৰ চাটডালত জাতিলাও বেঙেনা থেকেৰা হালধি কেৰেলা এই চাটডালত এনেকৈ চিলাই দিয়া হয় মিহি ৰাউণ্ডকৈ কাটি তাত চাটডালত চিলাই দিয়া হয় আৰু যেতিয়া আমাৰ চিলাই হয় এখন খৰাহী বা এখন চালনীত সেই চাটখিনি ভীমকলৰ পাত এখিলাত আগলি পাত এখিলাত থোৱা হয় আৰু তাত এখন গামোচা দি
ঢাকি থোৱা হয়। যেতিয়া আমি গৰুটো নোৱাওঁ তেতিয়া আমি এই মাহ হালধিখিনি গুড্ডু বহি লোৱা এইফালে চোৱা কপালত এনেকৈ এটা ফুট দিওঁ, দি কপালৰ পৰা এনেকৈ দি মাথা দি নেজলৈকে 3টা চোচা মাৰি দিওঁ, নোৱাই দিয়া হয়। ইয়াকে কি কোৱা হয়? গৰু নোওৱা বুলি কয়। নোৱাই পাইছা নাই তোমালোকে? গৰু নোৱাই পাইছা? তোমালোকৰ ঘৰত গৰু আছে? আছে? হা? আৰু দীঘলতি হয় নি? অঁ এতিয়া ছাৰে কৈ আছে শুনা, আমি এতিয়া কেনেকৈ কৰিব লাগিব? দীঘলতি এডাল লৈ গৰু আমি গোহালিলৈ গ'লোঁ, গোহালিলৈ গৈ গৰু খুলি গৰু গোহালিৰ পৰা উলিয়াই আনি আমি এই গৰু যিখন চালনীখনত আছিলে এই চাপখন আমি হাতত ল'লোঁ, লৈ আমি চাপৰ পৰা লাও বেঙেনা বিলাক গৰু গালে মাৰি দিলোঁ। লাও খা বেঙেনা খা তই নবী বৰ গ'লো, মাৰে সৰু বাপেৰে সৰু তই নবী বৰ গ'লো, এই বুলি কৈ আমি নদী বা বিলৰ পাৰলৈ গৰুবিলাক দীঘলতিডালে কোবাই লৈ যাওঁ। হয় ন? দি আমি নদীখনত গৰুটো গা ধোৱাওঁ, আৰু গা ধুৱাই আহি আমি শুনি যোৱা তোমালোকে, ছাৰে কৈ আছে আমি কাইলৈ কৰিবই লাগিব, পৰহিলৈ পিন্ধি আহি আমি কি কৰোঁ? কণী যুঁজাওঁ। এই কণী যুঁজটো আমাৰ এটা পৰম্পৰা নিয়ম। হয়নে? সেইদিনা কণী যুঁজালে বোলে মোৰ ঘূৰণি নহয়, আৰু আমাৰ বছৰটোৰ কাৰণে ভাগ্য নিৰ্ণয় কৰা হয়। যিজনে বেছি কণী পায় সেইজনে কপাল ভাল, আৰু যিজনে কণী নাপায় লোকচান হয়, তেওঁ কণী যায়, সেইজনে বোলে বছৰটোৰ কাৰণে বেয়া। এইটো আমাৰ পৰম্পৰা নিয়ম। কণী যুঁজাই পাইছা না তোমালোকে? পাইছা? অঁ এইবাৰ যুঁজাবা নযুঁজা? যুঁজাবা? অঁ ঠিক আছে। আমি নতুন কাপোৰ পিন্ধি আৰু ভাং গছৰ আগ এইবিলাক মিহলাই লৈ আমি সন্ধিয়া আগে পদূলি মুখত এটা জাক দিওঁ, চোতালত এটা জাক দিওঁ, চোতালৰ মাজত আৰু এটা গোহালিত দিওঁ। গোহালিত দি কি কৰোঁ? আমি বিচনীয়ে মুখত কি হৈছে? আমি বিচনীয়ে কি কৰোঁ? বিচি দিওঁ আমাৰ ঘৰৰ পৰা বাহিৰলৈ, যাতে আমাৰ ঘৰৰ বাউণ্ডেৰীৰ পৰা বাহিৰলৈ নোৱা